Hi, hello, namaskar, welcome back to my... Eya hoise Bogibeel Bridge. Itu train dalam. Hi, hello, namaskar, welcome back to my YouTube channel. Friends, আজি আমি ক'ত যাম নাঞ্চি? জুনাই গৈ আছো এতিয়া বৰ্তমান মই গৈ আছো মই ড্ৰাইভাৰ আৰু এয়া মোৰ ভাগিন নিতা দাং এতিয়া আমি বৰ্তমান আহি আছো শিমলগুৰিৰ পৰা আমি জুনাই যাম আৰু এতিয়া বৰ্তমান আমি ডিব্ৰুগড় পাই গ'লোহি এতিয়া বগীবিল ব্ৰিজখন পাই যাম ইয়াৰ পিছত এইফালে চক দৃশ্য চক ৱাও কি ধুনীয়া দৃশ্য গৰু চৰি আছে ৱাহ আৰু কোন আছে কৈ দিয়া আকৌ মা আছে বাবা মানে মোৰ বাইদেউ এতিয়া বাই বিন্দুৰ লগত আমি গোটেইকেইটা একেলগতে আজি জুনাই যাই আছোঁ বৰ্তমান ফালে কিবা আৰ্ট কৰি আছে ৱাও বৰ ধুনীয়া আৰ্ট কৰিছে দেই বৰ ধুনীয়া আৰ্ট কৰিছে মজা লাগিব কিছু এতিয়া আমি ওপৰলৈ গৈ আছোঁ আৰু এতিয়া পাম আৰু অলপ পিছতে আমাৰ বগীবিল ব্ৰিজখন মৰমৰ ব্ৰিজখন এইফালে দেখিছে এইফালে পালোহি আৰু ওখকৈ দেখিছেনে সেইটোৱে হৈছে বগীবিল ব্ৰিজ এয়া হৈছে বগীবিল ব্ৰিজ মজা লাগিছে বন্ধু মজা লাগিছে কিমান মজা লাগিছে গাইজ ব্ৰহ্মপুত্ৰ পানী নাই বাবা রে বাবা কেনেকুৱা লাগিছে নেতা ভাল লাগিছে এইফালে চক বহুতে ৰখি ফটো মাৰিছে চক ফটো মাৰিছে ৱাও এইফালেও ৰখি ফটো মাৰিছে একদম অটো ৰখাই ফটো মাৰিছে এইটো চক দেখিছে নাই অটো ৰখাই ফটো মাৰিছে বা মুঠতে আৰু মৰমৰ আমাৰ বগীবিল ব্ৰিজখন ফটো নোমোৱাকৈ থাকিব পাৰি নেকি আৰু এইফালে চক আৰু এখন অটো দুখন অটো ইয়াত এখন অটো এখন অটো ইমান অটো ক'ৰ পৰা আহিছে চবে অটো ৰখাই ফটো মাৰিছে ৱাহ কি মজা লাগিছে ৱাও এইয়া লাষ্টত ফিনিচিং হৈ গ'ল এইয়া হৈ গ'ল চফা বগীবিল চফা হেই আৰু আজি আমি থাকিম জুনাইত ৰাতিপুৱাই আমি আৰ্লি মৰ্ণিঙত যাম এটা নতুন জেগালৈ এলাম 26 কিলোমিটাৰ জুনাই 55 পাছিঘাট 90 ৱাও গাইস ইমান মজা লাগিছে ৰে বাপা এফালে চাওক এফালে ডিমো ষ্টেচন দৌলে এফালে চো একদম খালি এফালে চো এটা একটু খালি এফালে ইমান ধুনীয়া সুন্দৰ পৰিৱেশ ইয়াতে সৰু মৰু নদী আছে এটা গাইস এইটো কিমান ধুনীয়া পৰিৱেশ এফালে ট্ৰেইন দলং লাগিছে জেগাটো পৰিৱেশটো ৱাও এইটো ট্ৰেইন দলং
লাগি আছে গাইজ আমি যাই আছো গৈ আছো গাইজ মানে এতিয়া আমি আহি এতিয়া আমি পাই গ'লো ডিমৌ ৱাও কি ধুনীয়া ধুনীয়া জেগা গাইজ একদম মজা লাগিছে একদম মানে কি ক'বা পাহাৰে পাহাৰ দেখিছো মানে এইফালে চগে এইফালে হ'ল তামোলৰ বাৰী দেখিছে অ'কে টিকেট কটা হৈ গ'ল এয়া এইফালে চক একচুৱেলি ইয়াত আগতে পানী জমা হৈ থাকে আজিকালি পানী আছিলে চাওক